ৰাতিপুৱা আজি মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আৰু এতিয়া 8টা বাজিছে আৰু মই এয়া ৰেডি হৈ কিনে বেগ চেগ লৈ পূৰা যাবলৈ ওলাইছোঁ এঠাইলৈ বুলি। মানে আজি আমাৰ পৰিয়ালবৰ্গৰ সকলোকে আলহীকে আপোনালোকে লগ পাব। তো আজিৰ ভিডিঅ'টো মোৰ চাই থাকক, কি কৰোঁ আজিৰ দিনটোত সকলোবোৰ, আৰু ক'ত যাওঁ, কি কৰোঁ আৰু কি কাৰণে যাই আছোঁ, ব্লগটো আৰু ভিডিঅ'টো চাই থাকক। আমাৰ মাক দেখাই আছোঁ আৰু মোৰ কেনেকুৱা দেখাইছে জনাবচোন চাই কিনে। আৰু মই ইয়াৰ পিছত চাই নিছে আৰু আমি ঘৰৰ পৰা ওলালোঁ, মায়ে দৰ্জা বন্ধ কৰি আছে। তো আজি ভিডিঅ'টো চাই থাকক। গাড়ীৰ পৰা নামি তিনিআলি পালোঁ আৰু ষ্টেচনৰ ফালে যাই আছোঁ। মই আইটিআই ষ্টেচন পালোঁ। ষ্টেচন পালোঁ, ষ্টেচন 3 নম্বৰ প্লেটফৰ্মত বহি আছোঁ। ইমান মানুহ দেখিছেনে? ট্ৰেইনত যোৱা ইমানেই মানুহ আৰু মই ইয়াত বহি ল'লোঁ। ইয়াত কোন আহি আছে ষ্টেচনলৈ চাই থাকক। ইহঁতক ৰখি আছোঁ আমি। আৰু বাইদেউ আহি পালে। আৰু আমি কামাখ্যা ষ্টেচন পালোঁ আৰু আমি যাই আছোঁ। আৰু আমাৰ এইটো হাই গাইস, আমি পার্টি পালো গাইস। আজি কি ওলাইছে? ট্রেনত আইছে ট্রেনে কি ওলাইছে আজি? আমি ট্রেনত আইছো। মই কোথায় লাগে এমনে দাউলে দেখোন দাম তার ভৰিখন বোলে এনেকে দাউৰে বোলে। আরে সিঁড়ি খান ও মাই বডিয়ান দিবে না দিদু কেলে হ'ল আমাৰ তাৰপিছত কৰি দিলে আৰু মাটিও কৰি দিলে। ভাগ্য ভালে ভালকে এলো। আমি হাফলং যাম গাইছ। হাফলং লণ্ডন পালো বৰ্তমান। আমি এতিয়া হাফলং যাম আৰু হাফলংটো দেখাই পাইছি চাগে আপোনালোকে। মাহঁতৰ ঘৰ আহি পালোঁ। মাহী লগ পালোঁ আৰু এয়া চাহ খাই আছে ইয়াতে। এয়া দাদা আৰু বৌৰ এয়া জেঠীমা নীতি নিয়ম কৰি আছে পঞ্চামৃতৰ কাৰণে। এইখিনিয়ে আৰু সেইটো কাৰণে আজি গৈছিলোঁ জেঠীমাহঁতৰ ঘৰত। দাদাহঁত বাহিৰত থাকে, আহিছিল তো এইখিনি নিয়ম কৰিলে। দে দেখা এয়া ভাত, এইটো মানি দালি দেখা এই দালি, এয়া ভাজি, এইটো কি এয়া বাও দি আছে আজিকালি টাইম কৰি আছে। এয়া মাছ আৰু মটন আৰু এইটো ভিন্দৌ পায়স, মিঠাই আৰু দৈ। তুমি সেই লৈ আছো এটা মিঠাই দিবা। ভাত খাই কিনে এতিয়া ঘৰলৈ যাবই হ'ল আৰু আমি আহিলোঁ আৰু আহোঁতেও ট্ৰেইনত আহিলোঁ। আহোঁতে আমাৰ সিহঁত ট্ৰেইনৰে বা দিলোঁ। আৰু এইটো ৰঙিয়া জংচনৰ ৰঙিয়া ষ্টেচনৰ এইখিনি খালোঁ আৰু আমি এখন ট্ৰেইনত আহিছিলোঁ।
আজিৰ ভিডিঅ'টোত এইখিনিয়ে। আজিৰ বিশেষ একো নাছিল, জেঠিমা আঁতৰ তাত গৈছিল মানে বৌৰ পঞ্চমৃত হ'বলৈ। সেইখিনি জাষ্ট ভিডিঅ' কৰি কিনে দিছোঁ। তো থেংক ইউ ভিডিঅ'টো চাই কিনে যদি ভাল পাইছে কমেণ্ট কৰি পেলাই শ্বেয়াৰ কৰিব আৰু থেংক ইউ এইখিনি।